কেইমাহমান পিছতে মেট্ৰিক পৰীক্ষাৰ ফাইনেল এক্সাম হ'বলৈ গৈ আছে। এইখিনি সময়ত নিজৰ আত্মবিশ্বাস ৰখাটো অতি প্ৰয়োজন, কাৰণ আমাৰ মন দুটা থাকে। এটাই ভাল হ'ব বিচাৰে, বহুত ডাঙৰ সপোন দেখে, আৰু এটা আছে যিটোৱে সদায় নিগেটিভ চিন্তা কৰে, যেনে আজি নপঢ়োঁ, দুখন কিতাপহে পঢ়িবলৈ বাকী আছে, মোৰ হাতত এতিয়াও 65 আছে, কিমান সময় লাগে দুখন কিতাপ পঢ়ি শেষ কৰিবলৈ, এমাহতে কমপ্লিট কৰি দিম, অলপ মোবাইলটো চাওঁ, অলপ ফুৰি আহোঁ। এইবোৰ বাহানা বাদ দিয়ক, কাৰণ তোমাৰ হাতত মোবাইল চোৱা ফুৰিবলৈ যোৱা দিন বহুত আছে। এবছৰৰ মূৰত এটা এক্সাম আহিছে, এক্সামটো আনন্দৰে দিয়া, ভালকৈ পঢ়া, ঠিক যেনেকৈ বছৰৰ মূৰত অহা উৎসৱক আদৰি লোৱা, তেনেকৈ এক্সামটোকো আদৰি লোৱা। কিতাপ পঢ়াৰ মন কৰাৰ বাবে কিছু সহজ আৰু কাৰ্যকৰী টিপছ ক'বলৈ লৈছোঁ। 1. নিয়মিত সময় নিৰ্ধাৰণ কৰক, প্ৰতিদিনে বিশেষ সময়ত কিতাপ পঢ়াৰ অভ্যাস কৰা। 2. উপেক্ষা কৰাৰ পৰিৱৰ্তে ছটফট কৰক, দৈনন্দিন কাৰ্যক্ৰমৰ মাজত কিতাপ পঢ়াৰ সময় বিচাৰক, যেনে ভ্ৰমণৰ সময়ত মিত্ৰ বা বাছৰ পৰা। 3. ছটফট নকৰিব, পঢ়াৰ সময়ত সম্পূৰ্ণ মনোযোগ দি পঢ়াৰ চেষ্টা কৰক, একে সময়তে বহুত কামৰ চিন্তা নকৰিব। 4. সৰু সৰু অংশ পঢ়া আৰম্ভ কৰক, একেবাৰে বহুত পৃষ্ঠা পঢ়াৰ চেষ্টা নকৰিব, সৰু সৰু অধ্যায় বা পৃষ্ঠা আৰম্ভ কৰক। 5. পচন্দৰ বিষয় বাছক, যি বিষয়ত তোমাৰ ইচ্ছা বা ৰুচি আছে সেয়া পঢ়াৰ চেষ্টা কৰক, তেনে কিতাপ বেছি আনন্দদায়ক হয়। 6. পঢ়া কিতাপৰ বাবে লক্ষ্য স্থাপন কৰক, এমাহত বা এবছৰত তুমি কিমান কিতাপ পঢ়িব পাৰিবা তাৰ এটা লক্ষ্য স্থাপন কৰক, এয়া তোমাৰ কিতাপ পঢ়াৰ উৎসাহ আৰু বৃদ্ধি কৰিব। 7. ডিজিটেল কিতাপৰ ব্যৱহাৰ, যদি তোমাৰ পইচা বা ঠাইৰ সমস্যাৰ সন্মুখীন হয়, ই বুক বা অডিঅ' বুক ব্যৱহাৰ কৰিব পাৰে। 8. আৰম্ভত ষ্টাৰ্টৰ কিতাপ বাছক, যেতিয়া তোমাৰ পঢ়িবলৈ মন নাযায় তেতিয়া তুমি সৰল আৰু মনোৰঞ্জক কিতাপ পঢ়া আৰম্ভ কৰক, তেতিয়া তুমি কিতাপ পঢ়ি বহুত আনন্দ পাবা আৰু সদায় নিজৰ মনটো কণ্ট্ৰলত ৰাখিবা, তেতিয়াহে তুমি পজিটিভ চিন্তা কৰিব পাৰিবা আৰু সহজে নিজৰ জীৱনটো আগুৱাই নিব পাৰিবা। আজিলৈ ইমানখিনিয়ে। যদি সঁচাকৈ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।